Hello friends, welcome to Ganjati Study Center. আজি ভেঞ্চাৰ স্কুলৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ ভাল খবৰ দিবলৈ ওলাইছো যেটো খবৰৰ জৰিয়তে আপোনালোকৰ মনত কিবা হলে এটা আশাৰ সঞ্চাৰ হ'ব আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পাব আৰু কিবা উপকৃত হ'ব পাৰিব যদি মোৰ এই ভিডিওটো ভাল পায় তেতিয়াহলে আৰু যদি কোনোবাই মোৰ এই চেনেলটো আজি নতুনকৈ চাইছে তেতিয়াহলে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আহক আমি ভেঞ্চাৰ স্কুলৰ বিষয়ে কেইটামান ভাল খবৰ কেইটা আমি জানি লওঁ আপোনালোকে সকলোৱে জানে যে ভেঞ্চাৰ স্কুলবিলাক কিছুমান এলপি এমই হাই স্কুল সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু কলেজবিলাক কিছুমান যেটো ইস্যু ডেট সেই ইস্যু ডেটৰ কাৰণে এটা বহুত ডাঙৰ সমস্যাত পৰি প্ৰাদেশিকৰণ আওতাৰ বাহিৰত আছে যদিও প্ৰাদেশিকৰণ আওতাৰ বাহিৰত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হেদিনা মানে যোৱা 2 তাৰিখত সেপ্টেম্বৰৰ 2 তাৰিখত এছেম্বলিত যি ঘোষণা দিলে সেই ঘোষণাৰ দ্বাৰা আমি নিশ্চয় উপকৃত হ'ম বুলি আশাবাদী যে ইস্যুডেটৰ বিপৰীতে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখাৰ কথা উল্লেখ কৰিছে যেটো হল নিটবেছৰ জৰিয়তে সকলোখিনি স্কুল প্ৰাদেশিকৰণ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই উদাৰ মনোভাৱেৰে উল্লেখ কৰিছে যে এমই স্কুলৰ ক্ষেত্ৰত কি হ'ব পাৰে যে এমই স্কুলৰ যিবিলাক ষ্টুডেন্ট ক্লাছ ওয়াইজ যিবিলাক ষ্টুডেন্ট থাকিব লাগে 25k সেই এটা পাৰ ক্লাছত 25 ষ্টুডেন্ট থাকিব লাগিব আৰু ডাই স্কোৰ থাকিব লাগিব 9 আৰু 10 তাৰ উপৰি যিখিনি এমই স্কুল ইস্যুডেটৰ আক্ৰান্ত হৈ আছিল সেই ইস্যুডেটত আক্ৰান্ত হোৱা স্কুলখিনিৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে কৈছে যে মই এমই স্কুলৰ সেই ইস্যুডেটৰ আক্ৰান্ত হোৱা কথাকাৰো মই জানো গতিকে সেই ইস্যুডেটৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়ে কিবা এটা বিবেচনা কৰিব বুলি আশা উল্লেখ কৰিছে আৰু এই নিটবেছৰ জৰিয়তে এই বহু এমই স্কুল এলপি স্কুল এইখিনিও প্ৰাদেশিকৰণ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাক জনাইছে হাই স্কুলৰ কথাটো যদি কওঁ যে হাই স্কুলত কি হ'ব 30% ৰিজাল্ট লাগে আমি সকলোৱে জানো যে হাই স্কুল এখন প্ৰভিন্সিয়েলাইজড হ'ব গলে তাৰ যেটো এনৰোলমেন্ট তাৰপিছত আৰু 30% ৰিজাল্ট যিখিনি ক্যান্ডিডেটে মানে এইচএসএলসি এক্সাম দিয়ে সেই এইচএসএলসি এক্সামৰ পৰা মিনিমাম 30% ষ্টুডেন্ট পাস কৰিব লাগিব তেতিয়াহে সেই হাই স্কুলখন প্ৰাদেশিকৰণ হ'ব বহু হাই স্কুল আছে যিবিলাক 1/1/2006 পিছত ইস্যুডেট থকা হাই স্কুলবিলাক হয়তো প্ৰথম প্ৰাদেশিকৰণ তালিকাত বা আইনৰ আওতাৰ বাহিৰত আছে কিন্তু সেই হাই স্কুলখিনিৰ কাৰণে এটা বিশেষ ভাল খবৰ লৈ আহিছে যে সেই হাই স্কুলৰ কাৰণে কোনো ইস্যুডেটৰ প্ৰয়োজন নাই শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে নিটবেছৰ জৰিয়তে স্কুলখিনি লোৱা হ'ব যেটো হাই স্কুলৰ 30% ৰিজাল্ট তাৰপিছত এনৰোলমেন্ট আৰু ডিসটেন্স যেটো 5 কিলোমিটাৰ অন্তৰে যেটো হাই স্কুল থাকিব লাগে সেই ডিসটেন্সটো আৰু এনৰোলমেন্ট আৰু ৰিজাল্ট যাৰ যেটো স্কুলৰ বা যোনটো স্কুলৰ ভাল সেইখিনি স্কুল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিটবেছৰ এটা কথা কৈছে সেই নিটবেছৰ জৰিয়তে কি কৰিব স্কুলখিনি প্ৰাদেশিকৰণ কৰিব বুলি আশা কৰা হৈছে হাই স্কুলৰ ক্ষেত্ৰত যিবিলাক ক্লাসিক্যাল টিচাৰ থাকে সেই ক্লাসিক্যাল টিচাৰৰ বহুতৰে প্ৰথম যিখন লিষ্ট ওলালে সেই লিষ্টত আমি চালো যে বহু ক্লাসিক্যাল টিচাৰৰ নাম আহা নাই হিন্দীৰ নাম আহা নাই ক'বাত এৰাবিকৰ নাম আহা নাই ক'বাত সংস্কৃতৰ নাম আহা নাই তো এই যে এনেকুৱা নাম নহৰ এটা কাৰণ হেতু হল কি যে এইচএসএলসি পৰীক্ষাত প্ৰতিটো ক্লাসিক্যাল টিচাৰৰ পদৰ বিপৰীতে মিনিমাম 10 জন ষ্টুডেন্ট 10 ষ্টুডেন্ট এইচএসএলসি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বা এপিয়াৰ হ'ব লাগিব যদি 10 জনৰ ষ্টুডেন্ট এপিয়াৰ হ'ব নোৱাৰে তেতিয়ালে সেই পদটো প্ৰাদেশিকৰণ নকৰে গতিকে যেটো ক্লাসিক্যাল টিচাৰ সেই ক্লাসিক্যাল টিচাৰৰ যেটো পদৰ বিপৰীতে 10 জন ছাত্ৰ ছাত্ৰী আছে সেই পদটো প্ৰাদেশিকৰণ হ'ব বুলি আমি গম পাইছো এবাৰ এটা গুড নিউজটো দিবলৈ লাইছো যেটো গুড নিউজৰ কাৰণে আপোনালোকে সকলোৱে মানে বহুত আশাবাদী হৈ আছে ইস্যুডেটটো কিমান গ্ৰহণযোগ্য যোৱা 2 সেপ্টেম্বৰৰ দিনা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে যে নিটবেছ পদ্ধতিৰ জৰিয়তে হাই স্কুলখিনি প্ৰাদেশিকৰণ কৰা হ'ব কোনো ধৰণৰ 2006 নহয় 2006 পিছৰ স্কুল হলেও কোনো কথা নাই যেটি স্কুল প্ৰয়োজন সেই প্ৰয়োজন অনুভৱ কৰিব সেই স্কুলখিনিয়ে প্ৰাদেশিকৰণ
কৰা হ'ব বুলি কোৱা হৈছে। মই বিশেষ সূত্ৰে অফিচিয়েলভাৱে গম পাইছোঁ যে যিমানখিনি হাইস্কুল ষ্টুডেণ্টৰ কাৰণে এফেক্টেড হৈ আছে সেই হাইস্কুলৰ কাৰণে অহা 10 ছেপ্টেম্বৰৰ ভিতৰত এটা ভাল ৰিজাল্ট এটা আহিব। সেইটো বহুতেই মানে আনন্দদায়ক ৰিজাল্ট বা ভাল ৰিজাল্ট বুলি ক'ব পাৰোঁ আমি। কাৰণ অহা ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত যিমানখিনি হাইস্কুল ষ্টুডেণ্টত আক্ৰান্ত হৈ আছিল সেইখিনি হাইস্কুলৰ কাৰণে প্ৰফৰ্মা দিব, অৰ্থাৎ আগন্তুক যি ছেকেণ্ড লিষ্ট প্ৰকাশ পাব সেই তালিকাত সেই স্কুলখিনি সোমাই যোৱাৰ এটা চান্স আছে বা আশা আছে। এই যে ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত স্কুলখিনি যে সোমাব সেইটো এটা প্ৰায় মানে বাইবেলি অফিচিয়েল খবৰ বুলি আপোনালোকে ধৰি ল'ব পাৰে। দিয়া কথাটো হ'ল যে সেই স্কুলখিনিৰ যে নিট বেছৰ জৰিয়তে যে স্কুলখিনি প্ৰাদেশিকৰণ কৰিব, হাইস্কুলৰ নিট বেছটো ধৰক HSLC এক্সামত কিমান ষ্টুডেণ্ট এপিয়াৰ হয়, কিমান পাছ কৰে, সেইখিনি কথা চৰকাৰে ইতিমধ্যে কি কৰিছে সেৱাৰ পৰা লৈ ল'ব পাৰিছে। গতিকে হাইস্কুলৰ ক্ষেত্ৰত নিট বেছৰ ইমান এটা মানে আশংকাত ভুগিব লগা নাই। কিন্তু যিখিনি এম ই স্কুল আছে সেই এম ই স্কুলৰ নিট বেছটো উল্লেখ কৰিব যাওঁতে বহুখিনি জটিলতাৰ সন্মুখীন হ'ব। কাৰণ এম ই স্কুলৰ কোনো ডাটাবিলাক অফিচিয়েলি গম নাপায়, ইহঁতে ফিল্ড ভেৰিফিকেশ্যনত আহিব লগা হয়। গতিকে ফিল্ড ভেৰিফিকেশ্যন কৰি সিহঁতে সম্পূৰ্ণ ডাটাখিনি গম পায়। গতিকে যিসকল LPMEৰ টিচাৰ মোৰ এই ভিডিঅ'টো চাই আছে, মই তেওঁলোকক আহ্বান জনাম যে আপোনালোকৰ স্কুলৰ অতি সোনকালে অফিচিয়েলিভাৱে ফিল্ড ভেৰিফিকেশ্যন হ'ব আৰু সেই ফিল্ড ভেৰিফিকেশ্যনত আপোনালোকে যাতে এনৰলমেণ্ট এই ছাত্ৰ ছাত্ৰী যাতে কি কৰিব পাৰে আপোনালোকে ৰাখি ক্লাছ পাতি ভালকৈ কৰিলে আপোনালোকৰ স্কুলটো হোৱাৰ এটা পূৰ্ণ চান্স আছে। মই হাইস্কুলৰ কিছু আভাস দিবলৈ ওলাইছোঁ যে কিমানখিনি স্কুল প্ৰভিন্সিয়েল লিষ্টৰ প্ৰথম লিষ্টত নাম আহিলে, কিমানখিনি আকৌ ৰৈ গৈছে। 2006, 2005, 6, 7, 8, 9 এইখিনি লৈ যিখিনি হাইস্কুল আছে, 2009 চনতো যদি কোনো এফিলিয়েশ্যন পোৱা হাইস্কুল আছে, অৰ্থাৎ হাইস্কুলৰ ক্ষেত্ৰত ধৰিছে ক্লাছ 9ৰ যিটো অৰ্ডাৰ, সেই 9ৰ অৰ্ডাৰটো 1/1/2006ৰ ভিতৰত থাকিলে সেই হাইস্কুলখিনি প্ৰাদেশিকৰণ হ'ব। কিন্তু আমাৰ দৰে বহু হাইস্কুল আছে যি হাইস্কুলৰ ক্লাছ 9ৰ পাৰ্মিশ্যনটো 1/1/2006ৰ ভিতৰতে আছে, কিন্তু তাৰ যিটো ইছ্যু ডেট সেই ইছ্যু ডেটটো 1/1/2006ৰ পিছত আছে, যাৰ কাৰণে আমি বঞ্চিত হ'ব লগা হৈছে। কিন্তু এতিয়া এটা ভাল খবৰ নিশ্চয় 10 তাৰিখৰ ভিতৰত আমি পাম বুলি আশা কৰিছোঁ। এতিয়া আহক আমি কিছু ডিটেইলছ জানো যে কিমানখিনি স্কুল প্ৰাদেশিকৰণ হ'ল। 2013 চনত যেতিয়া প্ৰাদেশিকৰণ কৰিলে তেতিয়া বহু হাইস্কুল আছে ছেকেণ্ডেৰী লেভেলত 91 হাইস্কুল তেতিয়া কি কৰিছিলে বাদ পৰিছিলে বিভিন্ন কাৰণত, হয় এনৰলমেণ্টৰ কাৰণে হওক বা ৰিজাল্টৰ কাৰণে হওক, তেনেকুৱা কিবা কাৰণত কি হৈছিলে 2013 চনত 91 হাইস্কুল ৰৈ গৈছিলে। তাৰপিছত 2018 চনৰ যেতিয়া আইনখন এমেণ্ডমেণ্ট কৰিলে, এমেণ্ডমেণ্ট কৰাৰ পিছত তাত কি হ'ল যে 267 সংখ্যাটো মনত ৰাখিব, 267 হাইস্কুলখিনি কি হ'ল তাতে ইনক্লুড হ'ল। নতুনকৈ কিছুমান স্কুল আহিলে যিবিলাক স্কুলৰ ক্লাছ 9ৰ পাৰ্মিশ্যনটো 1/1/2006ৰ ভিতৰত আছিলে বা তাৰ ইছ্যু ডেটটো 1/1/2006ৰ ভিতৰত আছিলে, সেইখিনি স্কুল কি হ'ল এমেণ্ডমেণ্ট এক্টত 2018ত সোমাই গ'ল। মুঠ 358খন হাইস্কুল ইয়াতে কি হৈ গ'ল সোমাই গ'ল 2018ৰ এমেণ্ডমেণ্ট এক্টৰ ভিতৰত। আৰু এইখিনি স্কুলে কি হ'ব প্ৰভিন্সিয়েল লিষ্ট হ'বলৈ গৈ আছিল। কিন্তু তাৰে পৰা কি হৈ গ'ল যে বিভিন্ন কথা চালি জাৰি চাই যিটো প্ৰথম লিষ্ট ওলালে, প্ৰথম লিষ্টত 197 স্কুলখন কি কৰিলে তালিকা প্ৰকাশ কৰিলে। তাৰ পৰা আকৌ 13টা হোল্ড কৰিছে, সেইটো বেলেগ কথা। যে এই 197 হাইস্কুল যে ওলাল, বাকী থাকিলে কিমান 161, 358ৰ পৰা যদি আমি 197টো আমি মাইনাছ কৰোঁ তেতিয়াহ'লে কি হ'ব 161 হাইস্কুল কি কৰিলে বাকী থাকি গ'ল। এই 161 হাইস্কুলৰ ভিতৰতে আকৌ কিছুমান স্কুলৰ এনেকুৱা হৈ আছে যে প'ৰ ৰিজাল্ট বা এনৰলমেণ্ট প্ৰব্লেম, এনেকুৱা কিছুমান বিসংগতি থকাৰ কাৰণে তাৰে থকা 60টা হাইস্কুল কি কৰিলে হোল্ড কৰি ৰখা হ'ল। তাতে থকা 60 হাইস্কুল কি কৰিলে হোল্ড কৰি ৰখা হ'ল। এতিয়া থাকিলে কিমান
101 এতিয়া নাভাবিব যে সেই 60 হাইস্কুল যে হোল্ড কৰি ৰখা হৈছে সেইবিলাক প্ৰাদেশিকৰণ নহ'ব নেকি সেইবিলাকো প্ৰাদেশিকৰণ হ'ব কাৰণ যিখিনি কণ্ডিশ্যন ধৰিছে সেই কণ্ডিশ্যনখিনি ফুলফিল কৰাৰ পিছত সেইখিনি হাইস্কুলো নিশ্চয় সেকেন্ড লিষ্টত কি হ'ব অন্তৰ্ভুক্ত হোৱাৰ এটা পূৰ্ণ চান্স আছে এতিয়া এই গোটেইখিনি কথাটো হ'ল কি 2000 এমেণ্ডমেণ্ট এক্ট 2018 ৰ ভিতৰত পৰা হাইস্কুলখিনি এতিয়া নতুনকৈ শিক্ষামন্ত্ৰী মহোদয়ে যেটো নিট বেছৰ কথা কৈছে সেই নিট বেছ অনুসৰি কিমানখিনি হাইস্কুল অন্তৰ্ভুক্ত হ'ব যে 2006 ৰ পিছত মানে 2008 ত যিখিনি কি হৈছিলে মানে এফিলিয়েশ্যন পোৱা হাইস্কুল আছে মাত্ৰ 120টা আৰু তাতে 2009 ত কিছুমান পোৰ ৰিজাল্টৰ কাৰণে কিছু স্কুল ডিলে হৈ মানে 2009 ত এফিলিয়েশ্যন পাইছিলে আপোনালোকে এখাৰ কথা মানে ক্লিয়াৰ হ'ব ক্লাস 10 ৰ এফিলিয়েশ্যন সেভাৰ দ্বাৰা যেটো পায় হেতুহে ক্লাস 10 ৰ যেটো এফিলিয়েশ্যন হেতুহে মই 2009 ৰ কথা কৈছো কিন্তু আমাৰ ক্লাস যেটো 9 ৰ যেটো পারমিশন হেতু 1/1/2006 ৰ ভিতৰতে আছে সেই স্কুল চাহে 2008 ত এফিলিয়েশ্যন পোৱা হওক বা 2009 ত এফিলিয়েশ্যন পোৱা হওক গোটেইখিনি 1/1/2006 ৰ ভিতৰতে ক্লাস 9 পারমিশন পোৱা স্কুল গতিকে ইয়াৰে 120 আৰু 37 টা স্কুল 2009 ত এফিলিয়েশ্যন পোৱা আছিল এতিয়া যিয়ে নহওক যে তাতে থকা যিমানখিনি হাইস্কুল আছে সেই হাইস্কুলৰ ইতিমধ্যে আপোনালোকে গম পায় যে 10 বছৰৰ ৰিজাল্ট প্ৰাদেশিকৰণ হৈ আছে মাত্ৰ 14 15 16 এই তিনিটা ইয়াৰ বছৰৰ যেটো বাৰ্ষিক ৰিজাল্ট সেই ৰিজাল্টহে চৰকাৰে লৈছিলে কিন্তু এইখিনি হাইস্কুলৰ কাৰণে চৰকাৰৰ এটা মনোভাৱ ভাল মনোভাৱ লৈছে কাৰণে এই হাইস্কুলখিনিৰ কাৰণে কি কৰিছে 10 ৰ পৰা একেবাৰে 2020 লৈ কি কৰিছে 10 বছৰৰ ৰিজাল্ট কি কৰিছে চৰকাৰে ইতিমধ্যে সংগ্ৰহ কৰিছে ইভেন কি আমাৰ হাইস্কুলৰ পৰা ইতিমধ্যে দিয়া হৈছে এতিয়া কথাটো হ'ল কি যে সেই হাইস্কুলৰ সেই ৰিজাল্টৰ অনুপাত চাই চৰকাৰে কি কৰিছে তাৰে পৰা কিছু স্কুল ইতিমধ্যে কেনসেল হৈছে আমি জনাত তাৰে থকা কিছুমান স্কুল মিনিমাম 60 ম্যাক্সিমাম 80 তেনেকৈ হ'ব মই মানে একুৰেট ক'ব নোৱাৰো সেই কথাখিনি যে ধৰক 60 নতুবা 80 এইখিনি হাইস্কুল কি হ'ব এই যেটো চৰকাৰে নিট বেছৰ কথাটো কৈছে সেই নিট বেছৰ জৰিয়তে এইখিনি স্কুল ইয়াতে ইনক্লুড হোৱাৰ সম্ভাৱনা আছে আৰু মই যিমান দূৰ অফিচিয়ালি মই ইদিন আইএস অফিচত খবৰ লৈছো যে যিমানখিনি মানে সম্ভৱ সেইখিনি আপোনালোকে 10 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে সেই অৰ্ডাৰটো পাই যাব যে আপোনালোকে প্ৰফৰ্মা দিয়ক আৰু প্ৰভিন্সিয়ালৰ সেকেন্ড লিষ্টত অন্তৰ্ভুক্ত হওক গতিকে আশা কৰো নিশ্চয় মোৰ এই ভিডিওটো ভাল পাইছে আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম।